নমস্কাৰ বন্ধুসকল, আমি এতিয়া যেটো বড়োলেণ্ড গেষ্ট হাউচ আছিলে সেই গেষ্ট হাউচৰ পৰা আমি এতিয়া ওলাম আৰু কিন্তু তাৰ আগতে আপোনালোকে যদি ইয়ালৈ আহিব বিচাৰে কি কৰিব লাগে তাৰে প্ৰচিডিউৰসমূহ ৱাৰ্ডিং বসুমতাৰী আছে, ইয়াৰে গাইড হয় তেখেতে WATING। আচ্ছা, আমাক অলপ কৈ দিয়ক ইয়াতে যদি আহিব লগা হয় কেনেকৈ আহিব পাৰে। ইয়াত যদি আহিব লগা হ'ল গোটেই যি মানুহবিলাক আহিব তাৰ নামটো দিব লাগিব হোৱাটছআপত। তাৰ নামত মই এটা এপ্লিকেশ্যন মাৰি এটা পাৰ্মিশ্যন ওলাই ল'ম, কিমান দিন থাকিব না ৰাতি থাকিব এই হিচাপত পাৰ্মিশ্যনটো ওলাই দিব। তাৰপিছত ইয়াতে ষ্টে অৰ্ডাৰ হ'ব আৰু বাকী ইয়াতে আহিলে আপোনালোক দুজনে মানে ৱাৰ্ডিং আৰু এই আছিলে ৰাজীৱ আছে, ৱাৰ্ডিং আৰু ৰাজীৱ দুজন গাইড হয়, আমালোকে ছাৰ্ভিচ প্ৰভাইডাৰ আৰু কি টুৰিজিমৰ। এখেতসকলে ইয়াতে যিমানখিনি বস্তু চাব লগা আছে চব এখেতসকলে দেখুৱাব। আপোনালোকে আহিলে এওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে। আৰু এটা কথা কওকচোন, ৰাইমনাত কি কি চাব লগা আছে? ৰাইমনাত এনেই বেচিকেলি স্পটেড ডিয়াৰ আছে, গল্ডেন লেংগুৰ আৰু হৰ্ণবিলটো তিনিটা খাল আছে ইয়াতে, সৰু খাল, মিডিয়াম খাল, ডাঙৰ খাল তিনিটা আছে আৰু কি। মেইন হ'ল স্পটেড ডিয়াৰ, হাতী আছে এইটোৱে আৰু কি। আৰু আমি চবতছে বেছি ভাল পাইছোঁ যিটো বৰ্ডাৰ আছে ইয়াতে, বৰ্ডাৰত যিখন নৈ, কি নৈ আছিলে নদীখনৰ নাম? শংকোচ ৰিভাৰ। শংকোচ ৰিভাৰৰ যিটো পাৰত আচলতে বেছি ধুনীয়া, আমি ফটোবিলাক আপোনালোকে দেখিবলৈ পাব। সেইবিলাক ধুনীয়া টুৰিষ্ট প্লেচ এটা হয়। আমি জংঘলৰ মাজতে আছোঁ আৰু ইয়াতে ধুনীয়াকৈ হৰিণবিলাক ইয়াতে আহে। আপোনালোকে আহিলে থাকিব পাৰে, যিহেতু নেশ্যনেল পাৰ্ক বেছি দিন হোৱা নাই, ঘোষণা হোৱা কম দিনৰ ভিতৰতে হৈছে। আৰু এয়া ৱাৰ্ডিং, এয়া ৰাজীৱ, আৰু চবতছে ইণ্টাৰেষ্টিং মানুহজন আমাৰ লগত আছে টাৰজান। টাৰজান আমাৰ টাৰজান হয়, সেয়ে সন্মুখত টাৰজান হয়। টাৰজান, এইজন টাৰজান, ৰাইমনাত টাৰজান ৰাইমনাত টাৰজান এই অকলেই থাকে ইয়াতে। তেখেতে এই জংঘলৰ ৰজা, ৰাইমনাৰ ৰজা টাৰজান। বনগাঁও ৰাজা ৰাস্তা বনাই গৈ আছে, অকলে থাকে জংঘলৰ মাজত। টাৰজান, আপোনাৰ নামটো কি? মেণ্ডা। কিন্তু আমি মেণ্ডা নাৰ্জাৰী, কিন্তু আমি টাৰজান বুলি তেখেতক নাম দিছোঁ কাৰণ ইমান প্ৰকাণ্ড এখন জংঘল হাবি। তেখেতে কিন্তু অকলে থাকে ইয়াতে, তেখেতে চোৱা চিতা কৰি আছে। ইয়াৰ জীৱ জন্তুবিলাকে আপোনাক একো নকৰে নেকি? চিনি পায় নেকি? লগ পাইছে নে কেতিয়াবা? যেনেকৈ হাতী চাতী লগ পাইছে? একো নকৰে। আৰু আপুনিতো কালি এখেতে আমাক কালি মাছ আনি পেলাই খুৱাইছে। আচলতে ইয়াতে মাছ মাৰিছিলে, মাছ আনি পেলাই আমাক মাছ খুৱাইছে। কি কি মাছ পায় ইয়াতে নদীত? ইয়াতে পায় সৰু চিলি মাছ পায়, ভোগ খুচা পায়, বহুত টেষ্টি হয় ন? আৰু কি কয় চিলটকা। আপোনাৰ কিমান দিন হ'ল ইয়াতে থকা? এই 7 বছৰ মতো হৈছে। 7 বছৰ? 7 বছৰ ইয়াতে অকলে থাকে আপুনি? অকলে থাকে। ভয় নালাগে নেকি? সময় নালাগে, কি ভয় আৰু একো ভয় নাই ন? এখেতে 7 বছৰ ধৰি অকলে ইয়াতে জংঘলৰ মাজত ইয়াতে থাকে। আৰু যিজন দাদা আছিলে, মই ইয়াৰ আগতে ইণ্টাৰভিউ লৈছিলোঁ, দাদাই আমাক গোটেই দেখুৱাইছে, বৰ্ডাৰ লৈ গৈছিলে, মাইকেল ঈশ্বৰ নাম, তেখেতে আমাক লৈ গৈছিলে গোটেই। আৰু বেলেগ আপোনালোকে যদি আহে আপোনালোককো লৈ যাব। কি ক'ব ৰাইমনাৰ বিষয়ে? ৰাইমনাৰ বিষয়টো মানুহবিলাকতো আহি এনে মনটো বিৰাট ভাল লাগে। তাৰপিছত এনে জংঘল ভিতৰত সময় যদি কেতিয়াবা বাটাৰফ্লাই দেখা পায় আৰু গল্ডেন লেংগুৰ আৰু এনে হাতী পায় মাজে মাজে, আৰু স্পট ডিয়াৰ, আৰু এই বৰ্ডাৰলৈকে যেতিয়া আহে মানুহবিলাক আৰু বেছিকৈ আৰু মনটো বেছি ভাল লাগে ন? ঠিক আছে, ঠিক আছে। আৰু চবতছে আমাক ইয়ালৈ লৈ অহা মানুহজনে হৈছে তাপস দা, ৰামান্না দা। তেখেতে আমাক ইয়ালৈ যোগাযোগ কৰি পেলাই আহিছিলোঁ, তেখেতৰ লগতে যোগাযোগ কৰিছিলোঁ। কি ক'ব ৰাইমনাৰ বিষয়ে? ৰাইমনাটো নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰাৰ পিছত আমি খুব আনন্দিত হৈছোঁ। এইটো এটা খুব ধুনীয়া ঠাই, আৰু আমি ভাবোঁ আৰু নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰাৰ পিছত ইয়াৰ কনজাৰ্ভেশ্যন লেভেলটো বেছি ভাল হ'ব। এতিয়া ইয়াতে সংৰক্ষিত হ'ব বস্তুখিনি ভালকৈ, আৰু ভাবোঁ আৰু এটা ভৱিষ্যতলৈ এটা বহুত ভাল ৱাইল্ড লাইফ ডেষ্টিনেশ্যন, স্পেচিয়েলি ৱাইল্ড লাইফ ডেষ্টিনেশ্যন, আৰু ইয়াৰ চিনিক বিউটি, আৰু ইয়াতে যিমানখিনি মানুহ আছে আৰু ইয়াৰে লোকেলিটি, তেওঁলোকৰ আতিথ্যখিনিও অলপমান অবজাৰ্ভ কৰিবলগীয়া বস্তু। তেওঁলোকৰ খাদ্য সম্ভাৰ, তেওঁলোকে বিভিন্ন ধৰণৰ তেওঁলোকৰ খাদ্য সম্ভাৰ আছে। নদীত মাছ মাৰি আনি পেলাই মাছ খুৱাই আমাক বনাই পেলাই খাব পাৰে, যেনেকুৱা কালি যিটো লাটা পকা বুলি, কেটাৰপিলাৰ্ছ বুলি কওঁ, এইটো এটা নতুন ধৰণৰ খাদ্য সম্ভাৰৰ এটা অভিজ্ঞতা হ'ব পাৰে। এই মানে পৰিৱেশটোৰ লগতে খাদ্য সম্ভাৰো মানে ব্যতিক্ৰমী পোৱা যায় ইয়াতে, যাব পাৰে। আৰু কি ক'ব, কোনোবা যদি আহিব বিচাৰে
আহিব বিচাৰিলে মই আচলতে মোৰ এটা কোম্পানী আছে মানাছ হলিডেজ বুলি হয় আৰু সেই কোম্পানীটো আছাম গভৰ্ণমেণ্ট ৰিকগনাইজ প্লাছ বড়োলেণ্ড টুৰিজম ৰিকগনাইজ চ' আপোনালোকে মোৰ লগত কমিউনিকেট কৰিলে মই সকলোখিনিৰ লগত জড়িত মানাছ এইফালে আমাৰ যিটো ৰিপু চিৰাং যিমানখিনি জংঘল আছে এইখিনি জংঘলৰ লগত মই জড়িত গতিকে এই এৰিয়াৰ গোটেইখিনি বড়োলেণ্ডত যিমানখিনি জংঘল আছে গোটেইখিনি আমি মানে টুৰিষ্টৰ কাৰণে যিখিনি দৰকাৰী সুবিধা লাগে সেইখিনি কৰি দিব পাৰোঁ গতিকে আপোনালোকে মোৰ লগত কমিউনিকেট কৰিলেও মোৰ মেইল আই ডি হ'ল assam@gmail.com আৰু মোৰ কণ্টেক্ট নম্বৰটো হ'ল 9707884206 আপোনালোকে যদি মোৰ লগতো কমিউনিকেট কৰে অবভিয়াছলি মই গোটেইখিনি বস্তু ভালকৈ অৰ্গেনাইজ কৰি উইথ ভেহিকেল যিখিনি বস্তু দৰকাৰ হয় আমি প্ৰভাইড কৰোঁ সেইটো টুৰিষ্টৰ কাৰণে আৰু স্পেচিয়েলি এই বস্তুখিনিক লৈ আমি বাহিৰত প্ৰমোট কৰোঁ মানে আছাম টুৰিজমৰ ষ্টলতে হওক বা বড়োলেণ্ড টুৰিজমৰ ষ্টলৰ থ্ৰুতে হওক গভৰ্ণমেণ্টৰ লগত আমি গৈ এই বস্তুখিনি বাহিৰৰ টুৰিষ্টৰ কাৰণে প্ৰমোট কৰোঁ যাৰ ফলত ইয়াতে মই কিছু হ'লেও বাহিৰা টুৰিষ্ট লৈ আহিবলৈ সক্ষম হৈছোঁ নিশ্চয়কৈ আপোনালোকে যদি আহিব বিচাৰে ৰমন্না দা অথবা তাপসদাৰ লগত যোগাযোগ কৰিব পাৰে এখেতে আপোনালোকক সহায় কৰিব মেইল আই ডি দিছে কণ্টেক্ট নাম্বাৰ দিছে আপোনালোকে কণ্টেক্ট কৰিব পাৰে আৰু তেখেতৰ লগত আগতীয়াকৈ যোগাযোগ কৰিলে আপোনালোকে ইয়াতে অহা থকা মেলা খোৱা ব্যৱস্থা তেখেতে ধুনীয়াকৈ কৰি দিব আৰু ধন্যবাদ জনাইছোঁ সকলোকে ভাল লাগিছে ইয়াতে থাকি সকলোকে এতিয়া বিদায় দিম আমি আৰু পিছত আহিম যেতিয়া কৰোণা শেষ হ'ব লকডাউন শেষ হ'ব তেতিয়া আমি ভূটানলৈকে যাম এতিয়া বাই বাই ৰায়বনা বাই বাই উই লাভ জংগল থেংক ইউ বাই বাই